কাৰ্বি ফেষ্টিভেল পাতলকুছি আৰু ভিডিঅ' আছে লগত কৈ আছোঁ আমি বৰ্তমান একো নাই বাৰু ইয়াতে গাহৰি আছে ইয়াত আপুনি কি ক'ব নাজানো ক'বা আপুনি কি ক'ব মেলাত আহিছ বিক্ৰী কৰিবা বেপাৰ কৰিবা এনে কেনেকুৱা লাগিছে বাবু মস্ত দোকান ৰাখা হ'লা বেপাৰ বেয়া হ'লেও ভাল চেলিং হৈছে নে গোটেইখিনি নাই ঘূৰাই নিব লাগিব বৰ্তমান ভাল চেলিং হোৱা নাই একো নাই একে বেয়াই বজাৰে বেয়া গধূলি টাইমতহে মানুহ হয় দিনত নহয় মানুহ বাকী এনে মানে বৰ্তমান পৰিস্থিতি কেনেকুৱা পৰিস্থিতিটো আৰু টোপনি আহি যায় চিন্তা কৰোঁকে বেপাৰটো বেয়া আকৌ সেনেকৈ এতিয়া কি বনাইছে গাহৰি বনাইছে ন ইয়াতে গাহৰি পুৰিছে কিমানকৈ প্লেট 100 টকা মানে গোটেই পিচটোত 100 টকা এটা লানি 100 টকা ন দিয়ক থেংক ইউ ধন্যবাদ অমৃত কলিতা মই মৰমতে টিকটক বুলি মাতো ধুনীয়া তো আমাৰ অসমীয়াত ক'লে মানে কাৰ্বিৰ মানে পূজা হয় বলি প্ৰদান আছে ৰংঘে কাৰ্বি ৰংঘে এইটো আমাৰ ইয়াতে 29 বছৰ হৈ গ'ল এইটো দেহাল টানত পূজা হৈছে যে আৰু আমাৰ এনেকুৱা মানে প্ৰত্যেক বছৰে বছৰে হয় বিভিন্ন জেগাত হয় ধৰকচোন এতিয়া মানে আমি ইমান মানে হেৰি নাই আমাৰ চিনিয়ৰ আমাৰ খুৰী আছে খুৰীয়ে কাৰ্বি সম্পূৰ্ণ গানো জানে হেৰিও কৰে মানে আমাৰ অসমৰ গোটেই কাৰ্বি জনগোষ্ঠী উৎসৱটো এইবাৰ ইয়াত হৈছে পাতলকুছি এই উৎসৱটো কাৰ্বি ৰংঘে বুলি কয় না খুৰী ঠিক আছে তাই মই 7টা বজাত যেতিয়া উঠা কৰা নাই ভাই নাই বদাপি মানুহ মহা মই যিমান দেখা পাইছোঁ সোনকালে উঠি কিনে খাব যায় কিন্তু মই সেনেকুৱা মন্তব্য নহয় উঠি কিনে খাব যায় মই সেনেকুৱা তোমাৰ কথাটো কোৱা নাই মই বহুত দেখা পাইছোঁ মই এটা বস্তু জানো তাৰমানে নিচাটো কাটা গ'লে টোপনি নাহে নেকি তাহাৰ সোনকালে এতিয়া নজৰে বেলেগ শ্ৰেণী কিন্তু মই যিটো মত খাওঁ মই 3 পেক খাওঁ মই ৰাতিপুৱা 7টাক লগা হাৰিব পাৰোঁ কিন্তু মোৰ এটা টাইম আছে মই 4টা বজাত উঠোঁ 4টা বজাত উঠোঁ মোৰ মাগি যায় 4:30 বজাত 4:30 বজাত মই তাই যোৱাৰ পিছত মই যাওঁ এক লগত তাৰপিছত গণেশ চৌকত মই যাওঁ বশিষ্ঠ মন্দিৰ চাৰিআলিলৈ মই যাম মোৰ দেৰি গাঁও চাৰিআলিলৈ যাম তাত গাড়ী গুচি যায় মণিগাঁও ঘৰৰ মানুহ এটা থাকে টাইম থাকে সেই টাইমত এনে চকু খুলি শংকৰ কি ক'বা শংকৰ কি ক'বা এইটো আমাৰ কাৰ্বি ফেষ্টিভেল কি ক'বা চেন্ট্ৰেল পূজা প্ৰগ্ৰাম শংকৰ কি ক'বা এইটো নাখা নেকি कार्बी फेस्टिवल आके आपको कैसा लगा? बहुत अच्छा लगा 25-30 साल के बाद ऐसा मेला देखने के लिए मिला है बेलतला में 25-30 साल हुआ हम तो पैडल वाला रिक्शा चला रहे हैं अभी भी ये घूमने आए हैं फेस्टिवल मेन मानु फिंदो আমাৰ লগৰ একেলগে গামছা ধুনীয়াকৈ আছে কাৰ্ডো আপুনি কি ক'ব আমাৰ এতিয়া যিখিনি ফেষ্টিভেলত যিখিনি মানুহ হ'ব লাগিছিল সেইখিনি হৈ থকা নাই যিখিনি আহিব লগা আছিল সেইখিনি আহি পোৱা নাই আজিলৈকে এতিয়া শুনা মতে কাৰ্বি আংলঙত যিখিনি হৈ আছে তোৰ আমাৰ কি কয় আমাৰ ষ্টেক চলি আছে কিছুমান নিউজত পোৱা মতে ষ্টেক চলি আছে কিছুমান তাৰ পৰা যিখিনি মানুহ আহিল হয় সেইখিনি অলপ আৰু ভিৰ হ'ল ইয়াতে যিখিনি আছিল সেইখিনি অলপ ভিৰ হ'ল ইয়াত আমাৰ গোটেই জাতি জনগোষ্ঠীয়ে সকলো ভাল পাইছে আপুনি কি ক'ব এই বিষয়ত সেইটো মই ভালেই পাইছোঁ যিখিনি আছে যেতিয়া আমাৰ চব মিলামিতি আছে শান্তিমতে আছে কোনো হাই কাজিয়া নাই পূৰা শান্তিমতে চলি আছে পূজা চূজা চব তোমালোকৰ এই ফেষ্টিভেলটোৰ নামটো কি আমাৰ ফেষ্টিভেলটোৰ নাম হ'ল আমাৰ কাৰ্বি থান দেহাল থানত দেহাল পূজা বুলি কয় দেহাল পূজা প্ৰগ্ৰাম মই ইনষ্টাগ্ৰামতো দিছোঁ অলৰেডি মানে কেনেকুৱা কি পূজা হয় এইটো আমাৰ কাৰ্বিৰ নিয়মত কাৰ্বি পূজা হয় জনগোষ্ঠীৰ পূজা
হিচাপত জনাজাত হয় এইটো প্ৰত্যেক বছৰে প্ৰত্যেক বছৰ নহয় আমাৰ এইটো 20-22 বছৰৰ পাছত আমাৰ পাটৰকুচিত আহি পৰিছে এতিয়া হয় নেকি হয় মই সৰু থকাতে পাইছিলোঁ আমাৰ দেউতাও প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছিল সেইখিনি টাইমত পাইছিলোঁ সেই তেতিয়া মই দেখা পাইছিলোঁ তাৰ পাছত বহুত বছৰৰ পাছত আহিছে এইটো মানে ডাঙৰকৈ বহুত বছৰ বহুত বছৰৰ পাছত 20-22 বছৰ হৈ গৈছে এনেকৈ দেহাল পূজা প্ৰত্যেক বছৰে নহয় নেকি নহয় এইটো বেলেগ বেলেগ গাঁৱত পৰ্যটক যায় মানে বছৰত মূৰত ইখন গাঁৱতো যাব পাৰে সিখন গাঁৱতো যাব পাৰে মাজতে মাৰগাঁৱতো হৈ গৈছিল এইবাৰ পাটৰকুছি বহুত বছৰ আগত বেলেগত মাজতে আমাৰ যেতিয়া সৰ্বানন্দ সোণোৱাল যেতিয়া আছিল তেতিয়া নাৰেংগীতো হৈ গৈছিল নাৰেংগীতো হৈ গৈছিল আমাৰ এনেকুৱা কাৰ্বি ফেষ্টিভেলত এইটো আমাৰ চেণ্ট্ৰেলৰ পৰা হয় মানে কাৰ্বি জনগোষ্ঠীৰ পৰা এইটো যিমান আছে তাৰ পৰা হয় মানে এতিয়া কাৰ্বি আংলঙত অলপ ষ্ট্ৰিক চলি থকা কাৰণে কাৰ্বি আংলঙৰ মানুহখিনি ইয়াতে জমা হ'ব পৰা নাই ষ্ট্ৰিক চলি আছে মানে এইটো নিউজ অলপ দি আছে চাব পৰা বুজি পালে ধন্যবাদ বহুত ধন্যবাদ এয়া আছে আমাৰ